নমস্কাৰ, আজি হৈছে 30 আগষ্ট। ভাৰতৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা লোৱা হৈছে বিভিন্ন খবৰ। এনে খবৰ নিতৌ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষতো বেলটো প্ৰেছ কৰক আৰু এটা লাইক দি উৎসাহ দিয়ক। 2021 চনৰ নিৰ্বাচনত কংগ্ৰেছৰ ভুলৰ বাবে ৰাজ্যত গঠন হ'ল বিজেপি চৰকাৰ। এই মন্তব্য কৰিছে অখিল গগৈয়ে। দিল্লীত অখিল গগৈৰ উপ নিৰ্বাচনৰ সন্দৰ্ভত মন্তব্য। 2021 চনৰ নিৰ্বাচনত কংগ্ৰেছৰ ভুলৰ বাবেই বিজেপিৰ চৰকাৰ হ'ল অসমত। এইবাৰ কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা হ'লেও কমেও 3খন আসন লাভ কৰিব। এইবাৰ ৰাইজৰ দলক বিশ্বাসঘাত কৰিব নোৱাৰিব কংগ্ৰেছে। 2021ত শেষ মুহূৰ্তত প্ৰতাৰণা কৰিছিল কংগ্ৰেছ। এইবাৰ প্ৰতাৰণা কৰিলে বিজেপিক প্ৰত্যাহ্বান কৰিব নোৱাৰিব। ইয়াৰ একমাত্ৰ কাৰণ হ'ব কংগ্ৰেছ। ৰাজ্যত পুনৰ 293 জন ক'ভিডত পজিটিভ আৰু 4 জনৰ মৃত্যু। এইবাৰ অসমত পুনৰ 293 জন কৰোণাত আক্ৰান্ত। ইয়াৰ 74 জন কামৰূপ মেট্ৰৰ, 28 জন যোৰহাটৰ, 23 জন শিৱসাগৰৰ আৰু 21 জন নলবাৰীৰ। ৰাজ্যত এতিয়ালৈকে ভাইৰাছৰ আক্ৰান্ত লোকৰ সংখ্যা 5,88,318 জনলৈ বৃদ্ধি পাইছে। ইফালে দেওবাৰৰ দিনটোত অসমত সুস্থ হয় 674 জন লোক। আনহাতে উক্ত দিনকেইটা ৰাজ্যখনত কৰোণাত আক্ৰান্ত 4 জনৰ মৃত্যু। উল্লেখযোগ্য যে ৰাজ্যত কৰোণাত আক্ৰান্তৰ হৈ চিকিৎসাধীন হৈ আছে 5,702 জন ৰোগী। কাগজ কল বিক্ৰীৰ প্ৰসংগত ন্যায়ালয়ৰ মজিয়াত মুখ থেকেচা নিমল নহয়, শপতনামাহে দিব লাগিব চৰকাৰে। জাগিৰোড আৰু কাছাৰ জিলাৰ কাগজ কল বিক্ৰীৰ বাবে 969 কোটি টকা ন্যূনতম মূল্য ধাৰ্য কৰি হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন লোৱাৰ সিদ্ধান্তৰ ক্ষেত্ৰত এইবাৰ দিল্লী উচ্চ ন্যায়ালয়ে স্থগিতাদেশে জাৰি কৰিলে। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন ক্ৰমে শ কৰ্মচাৰী তথা অসমৰ ৰাইজে আশাৰ মূৰত মাদাৰ খুদাই কাগজ কল দুটা পানীৰ দামত বিক্ৰী কৰি দিয়াৰ ক্ষেত্ৰত অনুমোদন জনোৱাৰ সমান্তৰালভাৱে অসম চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলক 630 কোটি টকা আদায় দিয়াৰ কথা ঘোষণা কৰিছিল। যদিও ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশনত এই ক্ষেত্ৰত অসম চৰকাৰে বাৰুকৈ খলঠেকত পেলাইছে। যোৱা 10 আগষ্ট তাৰিখে দিল্লীৰ এক সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে 550 কোটি টকাৰো অধিক লোকচান ভৰাৰ লগতে বিদ্যুৎ বিল আৰু বাহ যোগানকাৰী সংস্থা আদায় দিবলৈ বাকী থকা 400 কোটি টকাকে ধৰি কল দুটাৰ বাবদ লোকচানৰ বোজা 1200 কোটি টকাৰ অধিক হৈছেগৈ। আনহাতে কলটোৰ যন্ত্ৰপাতিক ধৰি সকলো আচবাব পেলনীয়া সামগ্ৰী